पल्लद নামটো पल्लद নমস্কাৰ ফিনিক্স টিভি ৰিলেলৈ মই সংগীতা আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ এখন বিশেষ ম'মৰ দোকানত। কিন্তু এই ম'মৰ দোকানখনৰ এটা বিশেষত্ব আছে, সেইবাবে আজি আমি উপস্থিত আছোঁ। প্ৰথমতে তেখেতৰ ভাইটিৰ লগত কথা পাতিব বিচাৰিছোঁ। আপোনাৰ নামটো জানিব বিচাৰিছোঁ। মোৰ নাম শ্ৰী বিকাশ কলিতা। যিগৰাকী যুৱকৰ কথা পাতি আছোঁ তেওঁৰ নামটো আমি জানিব বিচাৰিছোঁ। তাৰ নাম শ্ৰী বিৰাজ কলিতা। মই বিৰাজ কলিতা, এয়া আপোনালোকক এবাৰ দেখুৱাবলৈ বিচাৰিছোঁ। অকণমান মাছখন আঁতৰাই দিলে মুখখন দেখিবলৈ পাম, যথেষ্ট হেণ্ডচাম হয়, খুব দেখিবলৈ ধুনীয়া। গতিকে এই যুৱকগৰাকীয়ে মৰম লগা ম'মৰ দোকানখন দিছে গীতানগৰত। প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই দোকানখন কিমান দিন হ'ল? 20 দিনমান হ'ল। মানুহক কেতিয়াবা শব্দৰে আমাৰ কথাখিনি আমি প্ৰকাশ কৰি বুজাব নোৱাৰোঁ, কিন্তু তেওঁ যিহেতুকে বিশেষভাৱে সক্ষম বুলি ক'ম, তেওঁ যিহেতুকে কথা তেনেকৈ ক'বও নোৱাৰে, গতিকে কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আৰু কেনেকৈ এই দোকানখনৰ পাতনি মেলে? অসুবিধা বুলি ক'লেতো অসুবিধা বহুত হয়। ধৰি লওক পিছপিনৰ পৰা মাতি থাকিলে শুনা নাপায়, বহুত ছেফলি চলাব লাগিব, তাক গাড়ী এখন আহিলে শুনা নাপায়, লাইটৰ পোহৰ দেখি পাব লাগিব, দুপৰীয়া হৰণ শুনা নাপায়, এনেকুৱা ধৰণৰ অসুবিধা হয়। দেউতাও নাই, দেউতা নোহোৱা এটা অসুবিধা, গতিকে নিজৰ ওপৰত নিজে থিয় হ'ব লাগিব। মোৰ জেঠীমাৰ ল'ৰাৰ এখন ৰেষ্টুৰেণ্ট খুলিলে, তাত যোন মেইন কুক আছিলে তেওঁৰ লগত থাকি এইখিনি শিকিলে। সি অকল ম'ম' নহয়, ফাষ্টফুডৰ প্ৰায়খিনি আইটেম বনাব জানে, কিন্তু সি কাণেৰে নুশুনাৰ ফলত আমি অকল তাক ম'ম'খিনিহে তাক দিছোঁ, কাৰণ কাষ্টমাৰ বেছি আহিলে সি চম্ভালিব নোৱাৰিব। সি ধৰি লওক কাণেৰে নুশুনে, মুখেৰে কোনোবাই ঠগাই পেলাই গুচিও যাব পাৰে। তেওঁ পেইণ্টিঙো কৰে নেকি? হয় হয়, তেওঁ ড্ৰয়িং কৰে, ভালেখিনি ড্ৰয়িং কৰে। আগতে বহুত আৰ্ট কম্পিটিশ্যনত সি প্ৰাইজো পাইছে, ষ্টেট লেভেলতো সি প্ৰাইজ পাইছে। তেওঁ কিবা এটা যদি সোধোঁ, তেওঁ কিবা ক'ব খুজিব নেকি? তাৰ নামটো সুধিব পাৰে। সুধিব পাৰোঁ। আপোনাৰ নামটো জানিব বিচাৰিছোঁ। পল্লদ পল্লদ কলিতা। নামটো? বিৰাজ নাম পল্লদ বিৰাজ কলিতা। বিৰাজ কলিতা, খুব বঢ়িয়া হৈছে ম'ম' খাই যথেষ্ট ভাল লাগিছে, টেষ্টফুল। আৰু আমি আশা কৰিছোঁ যে তেওঁৰ এই যিটো বিপণী, এই বিপণীটোৱে আৰু বেছি আগবাঢ়ক। তেওঁ অকল এইখন দোকানতে সীমাবদ্ধ নহৈ পেলাই ডাঙৰ ডাঙৰ আৰু ৰেষ্টুৰেণ্টৰ পাতনি মেলক। এটা কথা ক'ব লাগিব যে মই সমূহ ছাত্ৰ ছাত্ৰী হওক বা যুৱক যুৱতী যিসকলে আবেলি ম'ম' খাবলৈ ওলাই আহে, গীতানগৰৰ গীতা মন্দিৰৰ কাষত পেট্ৰল পাম্প এটা আছে, ইণ্ডিয়ান অইল লিখা আছে, গতিকে এই ইণ্ডিয়ান অইলৰ সন্মুখতে এখেতৰ এই দোকানখন আছে। এই দোকানলৈ যাতে আহে ম'ম' খাবলৈ। আৰু লগতে যিহেতুকে আপোনাক ক'লোঁ যে মই চৰকাৰকো অনুৰোধ জনাব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ যুৱক যুৱতীসকলক, যিসকলে নিজে কৰ্মমুখী হ'বলৈ চেষ্টা কৰিছে, যিসকলে নিজে নিজৰ জীৱন চলাই নিবলৈ যিটো সংগ্ৰামত তেওঁলোকে নামিছে, এই সংগ্ৰামত যদি কিছু সকাহ দিবলৈ তেওঁলোকক কিছু সহায় কৰে। তেওঁলোক স্কুলীয়া শিক্ষা মেট্ৰিকলৈ পঢ়িছে, নৰ্মেল স্কুলৰ পৰা মেট্ৰিক পাছো কৰিছে ভালকৈ। ঘৰত কেনেদৰে আপুনি কথা পাতে, আৰু যদি ফোনত কথা পাতিব লাগে তেতিয়াহ'লে কি অৱস্থা হয়? নহয়, এইটোতো হোৱাটছএপত আজিকালি ভিডিঅ' কল কৰিব পাৰি। প্ৰিয় দৰ্শক, কেইগৰাকীমান যুৱক আছে যিকেইগৰাকী যুৱকে প্ৰায় বিৰাজ কলিতাৰ দোকানলৈ আহে, ম'ম' খাবলৈ আহে। সুন্দৰভাৱে তেওঁ ম'ম' বনায় আৰু ৰাইজক খুৱায়। গতিকে ধন্যবাদ জনাব বিচাৰিছোঁ যে এজন কথা ক'ব নোৱাৰা, কাণেৰে নুশুনা ব্যক্তিয়ে যি কষ্টৰে তেওঁ অৰ্জন কৰি আছে, অতি সুন্দৰ পদক্ষেপ। অসম চৰকাৰখনে যিবোৰ আঁচনি মুকলি কৰি আছে, এই আঁচনিবোৰ যিসকলে পাব লাগে, যিসকলে ব্যক্তিয়ে পাব লাগে তেওঁলোকক দিয়া নাই। আজি বিকাশৰ দৰে ব্যক্তিয়ে আঁচনি পোৱাৰ যোগ্য। তেওঁলোকক অনুৰোধ জনাইছোঁ যে এই অসমখনত বিকলাংগই হওক, শুনা কৰাই হওক, যিসকল ব্যক্তিয়ে মানে চাকৰি কৰিব নোৱাৰে বা চাকৰি কৰাৰ মানে ৰাস্তা সুযোগ পোৱা নাই, তেওঁলোকক সুযোগ দিয়াৰ ব্যৱস্থা কৰক। সমগ্ৰ অসমত যিসকল অঞ্চলত এই বিকাশৰ দৰে প্ৰয়োজনীয় ব্যক্তিৰ যি আঁচনিৰ প্ৰয়োজন, চৰকাৰৰ সুবিধাৰ প্ৰয়োজন, তেওঁলোকক দিব লাগে। আমি গীতা মন্দিৰৰ বাসিন্দাই হৈ, ৰাইজৰ হৈ অসম চৰকাৰক আহ্বান জনাইছোঁ যে অতি সোনকালে তেওঁলোকে চকু মেলি চাওক। আপোনাৰ নামটো জানিব বিচাৰিছোঁ। মোৰ নাম শ্ৰী জিতুমণি ডেকা, মই জুনাৰংগী ছাত্ৰ সন্থাৰ সভাপতি হয়। আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ, ম'ম' কেনেকুৱা লাগিছে খাই? ম'ম' ভালে লাগিছে, ভালে বনাই, খুব ভাল বনাই, আমাৰ বন্ধুৱে হয়। এওঁ যাতে সেই আঁচনিসমূহৰে হওক অথবা সংস্থাপনৰ কাৰণে হওক অথবা জীৱন যুঁজত তেওঁ আগবাঢ়িবলৈ চৰকাৰৰ ফালৰ পৰা যিখিনি পাৰে তেওঁলোকে যাতে সকাহ দিবলৈ কিছু সহায় সহযোগ আগবঢ়ায়, আমাৰো সেয়াই কামনা, আমাৰো সেয়াই প্ৰাৰ্থনা, আৰু আমাৰো সেইটোৱে অনুৰোধ চৰকাৰলৈ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং, শ্বাইনিং অফ ফিনিক্স টু বি ৰিয়েল।